হাই ফ্ৰেণ্ডছ, কেনে আছে আপোনালোক? ভোগালী বিহুৰ শুভেচ্ছা থাকিল সকলোলৈ। এতিয়া নামঘৰলৈ যাবলৈ ওলাইছোঁ। ৰাতিটো পূৰা টোপনি খতি বনাই মেলি মানে ৰাতি বহুত হৈ গ'ল, ৰাতিপুৱালে আৰু সেইটো কাৰণে খুব টোপনি ধৰিছে, চকুকেইটা মেলেই খোৱা নাই। মই আৰু মোৰ বোৱাৰীজনী এতিয়া যাম নামঘৰলৈ আৰু মেজি অকণ ফুৱাই আহিব লাগে ন, আজিৰ দিনটোত মেজিকণো ফুৱাই আহিমগৈ। মই আৰু মোৰ বোৱাৰীজনীয়ে গৈছোঁ আৰু ওচৰতে আমাৰ নামঘৰ, বেছি দূৰ নহয়। আৰু বছৰেকৰ প্ৰত্যেক বছৰে আমি মানে নামঘৰলৈ নোযোৱাকৈ নাথাকোঁ, যিমানেই কাম নাথাকক নামঘৰলৈ নোযোৱাকৈ নাথাকোঁ। এয়া আমাৰ নামঘৰ বেছিখন নহয়, মোৰ ঘৰৰ ওচৰতে লাগি আছে, তাকে গৈছোঁ। আপোনালোকে চাওক, খুব ধুনীয়া লাগে নামঘৰলৈ গৈ, মনটো ভাল লাগে। আৰু সকলো মোৰ বৌ আছে আৰু বোৱাৰী তাৰপিছত ভণ্টি, এজনী ভণ্টি, গোটেইখিনি নামঘৰ ওচৰতে আছে। এতিয়া তালৈ যাম আৰু নামঘৰলৈ যাওঁচোন। এই নামঘৰৰ প্ৰথম সন্মুখৰ গেট আৰু মেজি জুই নুমালেই, তথাপিও আৰু কেকটো ল'ব লাগে যে। এয়া নামঘৰৰ ভিতৰত সোমাইছোঁ আৰু ভকত সকলো নাই যদিও তথাপি বিহুদিন চবেই নিজৰ নিজৰ কামত ব্যস্ত হৈ থাকে। এয়া আইসকল বহি আছে আৰু সকলো, মই বহিছোঁ। গোটেই আইসকল নাই অহা, কাৰণ আজি বিহু, চবৰে মানে কি কামত বিজি হৈ থাকে। তথাপিও মানে কি আমাৰ ঘৰখন ওচৰতে কাৰণে আমি ওচৰবিলাক নাহিলে অকণ বেয়া লাগে আৰু আমি আহিছোঁ। আৰু এয়া চব আমাৰ নামষাৰ কেনেকৈ লয় সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ, মই অকণমান দেৰি হ'ল। এতিয়া মানে নামষাৰ এতিয়া ভাগৱত পঢ়ি আছে, এতিয়া নামষাৰ ল'ব আৰু চাই থাকক আপোনালোকে। সমজুৱাকৈ আমাৰ সেৱা লোৱা হৈছে আৰু সমজুৱাকৈ প্ৰত্যেকবাৰে সেৱা লয়। প্ৰসাদ দিলে আৰু প্ৰসাদকেইটা, নামঘৰৰ প্ৰসাদ খাই খুব ভাল লাগে। আৰু আমি বিহু দিনাখন ভাত নাখাওঁ, সেইটো কাৰণে ৰাতিপুৱাৰ পৰা একো নাখায় প্ৰসাদকেইটা খাওঁ যে খুব ভাল লাগে। আৰু নামঘৰৰ পৰা আহিয়ে বৰ্তা আহিলে। আমাৰতো শহুৰ দেউতা নাই, ঢুকালে। আৰু এতিয়া আছে মাত্ৰ আমাৰ বৰ্তা, ডাঙৰ বৰ্তা। প্ৰত্যেক বছৰে মই তেওঁক সেৱা কৰোঁ। তেওঁ নামঘৰৰ পৰা অহা পাছতে আমাৰ ঘৰলৈ আহিলে। আহি মই তেওঁক সেৱা কৰিছোঁ জলপান এভাগ দি। তেওঁ আহি পিছফালেই বহিলেহি। সেয়া কৰিছোঁ আৰু কৰি মেলি আশীৰ্বাদ দিছে। চাওক আপোনালোকে। তাৰপিছতে আৰু ওলাই পেলানি ভণ্টিৰ ঘৰলৈকে গ'লোঁ আৰু এয়া ভণ্টিৰ ঘৰলৈ আহি পালোঁ। পাই পেলানি আৰু এয়া চব মানে ঠাণ্ডাত পূৰা অৱস্থা নাইকিয়া হৈ আহিছোঁ, খুব ঠাণ্ডা। এয়া মোৰ ভাগিনটো খুব খেলাত ব্যস্ত, এইফালে গোটেই ৱালখন ড্ৰয়িং কৰি থৈছে দেই। ল'ৰা ছোৱালী এইটো কামেই আৰু। এয়া মোৰ ভণ্টিৰ শাহু হয়, আৰু এয়া ভণ্টিৰ মোমায়েকৰ ছোৱালী, মানে মোৰ জোঁৱাইটোৰ। তাৰপৰা সকলোখিনি গ'লোঁ, মই, মোৰ ভণ্টি, আকৌ এইফালে মোৰ বোৱাৰীজনী, মানুহজন, এই দেৱৰটো, গোটেইখিনি গ'লোঁ। ঠাণ্ডা মানে বেলেগ ঠাণ্ডা, সেইদিনাখন খুব ঠাণ্ডা পৰিছিলে। ভণ্টিয়ে একদম পূৰা ঘৰৰ ভিতৰতে মানে টাগাৰী এটাত জুই জ্বলাই দিছে, জুই খোৱা। এয়া হাঁহ এটা আনি থৈছে আৰু এইটোকে আজি আয়োজন আৰু তাৰপিছতে এয়া কটা মেলা নাই, কাটিব আৰু এয়া মানে তাই দেৰি হ'ব বুলি সোনকালে এয়া চব কাটি কুটি ৰেডি কৰি থৈছে। তাৰপৰা মোক কৈছে বনা বুলিকৈ, বনাইছোঁ আৰু বনাবলৈ ল'মহে, এতিয়ালৈকে বনোৱাই নাই। চাহ তাহ খাবলৈ আছে, চাহ খোৱাই নাই, চাহকণ খাই লওঁ, খুব ঠাণ্ডা লাগিছে। তাইক কৈছোঁ লাল চাহকৈ বনা, তাই লাল চাহ বনাই উতলাই চেচ দিলে আৰু তাৰপিছতে ভোকো লাগিছে, একো নাই খোৱাৰ কাৰণে পিছবেলা জলপান দিলে, পিঠা, তাৰপিছতে এইবোৰ কিবা কিবি দিলে আৰু খালোঁ। খাই বৈ তাৰপিছতে আৰু মানুহজনে হাঁহটো ঠিক কৰিলে আৰু কেনেকৈ কি কৰিলে চাওকচোন বাৰু। মই কি বনালোঁ চাওক। আৰু খুব বেছি একো নাই বনোৱা, খাবলৈ মন নাযায় বিহু বতৰ, চিম্পুলকৈ বনালোঁ আৰু খালোঁ চাওক। চব কাটি কাটি থৈছিলে কাৰণে আৰু মই কেৰাহী পাতি ডাইৰেক্ট আৰু বস্তু বনোৱাতহে লাগিলোঁ আৰু দেই। চব
একো ধৰিবই পৰা নাই দেই খুব বহুত তেল ওলাইছে আৰু হাঁহটো মানে খুব তেলি আচলতে খাবলৈ খুব ধুনীয়া হ'ব চাগে দেই কিন্তু তেলটো এক্সেছ তেল ওলালে ইয়াৰ পৰা অকণমান কাঢ়ি থৈ দিম মানে নহ'লে খাবলৈ মানে বৰ বেছি তেল হ'লেও খাবলৈ বেয়া জলফাই পিটিকা বনালোঁ তাৰপিছতে চালাড বনালোঁ আকৌ মাছ খাবলৈ মন নোযোৱাৰ কাৰণে বোলো মাছৰ পিটিকাকে বনাওঁ মাছৰ পিটিকা বনালোঁ কৰি আপোনালোকক কৰি থকাবোৰ নেদেখুৱালোঁ আৰু জাষ্ট কি বনালোঁ দেখুৱাইছোঁ আৰু তাৰপিছতে চব মিক্স কৰি পেলাই দাইল অকণমানো বনাই দিলোঁ দাইল অকণ বনাই পেলাই আৰু হ'ল তাৰপৰা খাবলৈ ঠিক ঠাক কৰিলোঁ খোৱাৰ হেৰিটো নিদিলোঁ আৰু এয়া সজাইছোঁ আৰু এতিয়া আমি খাম কেনে পালে ভিডিঅ'টো চাই জনাব হেপী বিহু বাই